নমস্কাৰ ফ্ৰেণ্ডছ, মোৰ চেনেলটোলৈ আপোনালোকক স্বাগত জনালোঁ। আহক ভিডিঅ'টোলৈ আগবাঢ়ো আৰু লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। এয়া আমাৰ জাগিৰোডৰ বানপানী দেখিবলৈ পাইছে। জাগিৰোডত এনেকুৱা বানপানী হয় আপোনালোকে জানেনে? চাওকচোন কিমান বানপানী হৈছে। এয়া বানপানী, কিমান যে বানপানী, বাপৰে বাপ। একেবাৰে মানুহ দুনু একেবাৰে অৱস্থা নাই। এই বানপানীত জাকৈ লৈ খালৈ লৈ মাছ ধৰিবলৈ মানুহ একেবাৰে দেখিবলৈ পাইছে ৰেডি। এই চাওক বানপানীত কি হাহাকাৰ হৈছে। আমাৰ জাগিৰোডত এনেকুৱা বানপানী হ'ব বুলি ভাবাই নাছিলোঁ। এয়াই দেখিবলৈ পাব এতিয়া কেৰেংগাৰীৰ লগত বানপানী সিঁচি পেলাব লগা হৈছে। আচৰিত কথা নহয়নে বাৰু? মই কিন্তু এনেকুৱা ফাৰ্ষ্ট টাইম দেখিছোঁ যে হাই ৰোডত বানপানী ইমান হৈছে আৰু কেৰেংগাৰীৰ লগত সিঁচি বানপানী পেলাব লগা হৈছে। সেয়ে দেখিবলৈ পাইছে জাকৈ লৈ থিয় হৈ আছে খালৈ লৈ মানুহ। এয়া কেৰেংগাৰীৰ পৰা আমি কেৰেংগাৰী দেখিবলৈ পাম। এয়া দেখিবলৈ পাইছে কেৰেংগাৰী বানপানী সিঁচিছে। চাওকচোন বাপৰে বাপ, ইমান ডাঙৰ বানপানী হৈছে দেখিবলৈ। মই কিন্তু ফাৰ্ষ্ট টাইম দেখিছোঁ দেই। আপোনালোকে দেখিছেনে নাই? আপোনালোকে দেখিছে যদি কমেণ্ট কৰি জনাবচোন। বাই বাই। ভিডিঅ'টো লাইক কমেণ্ট ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।